গুৰুজনাই কি অপূৰ্ব সৃষ্টি আমাক দি থৈ গৈছে চৰিত্ৰ ভেদে আমাক যি জ্ঞান লাগে সেই জ্ঞান প্ৰদান কৰিছে ধাৰ্মিক ৰজাজন ওলাইছে গীতেৰে আমাক প্ৰমাণ কৰি দিছে সঁচাকৈ এজন ধাৰ্মিক ৰজা আৰু এই গীতৰ যোগেদি তেওঁৰ ধাৰ্মিক ৰজা যে হয় সেই সংজ্ঞাটোৰ পূৰ্ণ মাত্ৰা প্ৰদান কৰা হৈছে ঠিক তেনেকৈ ভাওনাত চৰিত্ৰই যুদ্ধ কৰে পোনে পোনে যুদ্ধ নকৰে বা কেতিয়াবা দুটা দলৰ মাজত যুদ্ধ হয় পোনে পোনে যুদ্ধ কৰি এৰিয়ে দুখন ৰাজ্যৰ মাজত যেতিয়া যুদ্ধ হয় তেওঁলোকে যুদ্ধ যাত্ৰা কৰে পৰিৱেশ সূচনা কৰে তাৰ মাজতেহে তাৰ পিছতেহে পৰিমাৰ্জিতভাৱে তেওঁলোকে যুদ্ধ কৰে আমি এটা যুদ্ধ যাত্ৰাৰ গীত জৰুৰতক গাবৰ কাৰণে আহ্বান জনাইছোঁ চাওকচোন যুদ্ধ কৰিবলৈ গৈছে কিন্তু তাতে কেনেকৈ মাৰ্জিত ৰূপত তেওঁলোকক প্ৰৱেশ প্ৰস্থান কৰিবলৈ দিয়া হৈছে অৰ্থাৎ উগ্ৰতা থাকিব পাৰে তাৰ মাজতে মানুহে উগ্ৰতাক নিয়ন্ত্ৰণ কৰিব লাগিব ঠিক তেনেকৈ দুটা চৰিত্ৰই যুদ্ধ কৰিছে সেই যুদ্ধ আপোনালোকে জানে সাধাৰণতে নাচ প্ৰধান আমাৰ ভাওনা বুলি ক'লেই অংকীয়া ভাওনা বুলি ক'লেই নাচ প্ৰধান এই নাচ নোহোৱাকৈ ভাওনা হ'ব নোৱাৰে সেই দুটা চৰিত্ৰই যেতিয়া যুদ্ধ কৰে নাচৰ মাধ্যমেৰেহে যুদ্ধ কৰে আৰু তাতো কেনেকৈ তেওঁলোকক নিয়ন্ত্ৰণ কৰা হৈছে সেই যুদ্ধৰ মাজত তৰোৱাল যুদ্ধই হওক গদা যুদ্ধই হওক ত্ৰিশূল যুদ্ধই হওক বা তৰোৱাল যুদ্ধই হওক যি যুদ্ধই নকৰক তাতেই তেওঁলোকে সেই নিয়ন্ত্ৰণৰ মাত্ৰা প্ৰদান কৰিহে যুদ্ধ কৰিব লাগিব তাৰ এটা যুদ্ধৰ প্ৰয়াস গাবৰ কাৰণে দত্তক আহ্বান জনাইছোঁ